हे বন্ধুসকল মোৰ আন এটি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ক'ত যাম সেইটো আপোনালোকক নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এনেকুৱা এঠাইত যাম য'ত আপোনালোকে ভিউটো ভাল পাব, চাই পেলাই ভাল পাব আজিৰ ভিডিঅ'টো। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ শেষলৈকে। বৰ্তমান আছোঁ ৰাণী ৰাস্তাটোত। তো এতিয়া যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো এতিয়া চাই থাকক। Very high, like a star. There's a truth without cloud. And every day we search a meaning. Every cloud has silver lining. As long as you are still breathing, it's your time. Keep fighting. And even if you drift and fall, look down what that still stands tall. Believe yourself and keep on running. Don't look back, stay dreaming. Stay dreaming. এতিয়া ৰাণী চাহ বাগানত এইখন হ'ল ৰাণী চাহ বাগান, য'ত ইয়াতে আহি পেলাই আপোনাৰ ভিউটো ধুনীয়া এটা ভিউ পাব। চবফালে খালি পাহাৰ পাহাৰ। চাই লওক এইফালৰ পৰা চাহ বাগানখন। চাহ বাগানখন ডাঙৰ হয়, বহুতখিনিয়ে ডাঙৰ হয় চাহ বাগানখন। We search a meaning. Every cloud has silver lining. As long as you are still breathing, it's your time. Keep fighting. Even if you drift and fall, look down what that still stands tall. Believe yourself and keep on running. Don't look back, stay dreaming. Even if you drift and fall, আপোনাৰ পাহাৰৰ মেঘ দেখি আছে চাগে। তো চাওক ক'ত আহি পাইছোঁ। এইবোৰ মেঘ ক'লৈ আহি পাইছে চাওক, ইমান ওচৰলৈ মেঘ আহি গৈছে। তো চাই লওঁ আজি কিমান দূৰলৈ যাব পাৰোঁ। ইমানলৈকে ক'ত যাই আছোঁ যাবলৈ গম তো আহি পালোঁ বৰ্তমান কপিলী। আপোনালোকে চবে গমে পায় কপিলী বুলি, কপিলী পিকনিক স্পট আপোনালোকে চিনি পায়। যদিহে যোনে যোনে চিনি নাপায়, আপোনালোকে ৰাণীৰ পৰা চিধা আহিলে এইটো এটা টাৰ্ণিং আছে, এই টাৰ্ণিংটো পোৱাৰ আগতে ইপানে আপোনালোকে পাই যাব ৰাণী পিকনিক স্পট কপিলী। তো আহি চাব যোনে যোনে অহা নাই কপিলী। তো বৰ্তমান আহি পালোঁ ৰাণীৰ মেইন বজাৰ। এইফালে গ'লে মিৰ্জাও ওলাব পাৰি, আৰু আমি আহিছোঁ এইফালেৰে, কিন্তু যাম আমি বৰ্তমান এইফালে। তো চাই থাকক ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰাকৈ। তো এইফালে ট্ৰাকবোৰ ইমান চলি থাকে, কাৰণ এইফালে শিলৰ মাটিৰ এইবোৰৰ কাম চলি থাকে কাৰণে এইফালে ট্ৰাকবোৰ বেছি চলে। এইফালে আহিলে ভালকৈ নিজৰ ছেফটিটো ৰাখি পেলাই চাইডে চাইডে আহিলে হয়, কাৰণ ট্ৰাকবোৰ বহুত স্পীডত অহা যোৱা কৰি থাকে আৰু ৰাস্তাটোও ইমান ভাল নহয়। তো আপোনালোকে আহিলে নিজৰ ছেফটিটো ৰাখি পেলাই ভালকৈ আহিব। চাওক পাহাৰ কাটি কাটি এইবোৰ শিলবোৰ ওলায়, মাটি ওলায়। ইয়াতে চাই লওক শিলবোৰ ফাটাই আছে, শিলবোৰ ফাটাই ইয়াৰ পৰা ছাপ্লাই হয়। সেইকাৰণে যে এইটো ৰাস্তাটোত ইমান ট্ৰাকবোৰ চলি থাকে, কাৰণ এইফালে এইবোৰে কাম বেছি চলে। মাটি কাটা, পাহাৰবোৰ কাটি কাটি শিল ফাটোৱা, শিলবোৰ ফাটাই ইয়াৰ পৰা ছাপ্লাই হয়।
আমি বৰ্তমান যোনটো এটা মজা লৈ আছোঁ নিজ চকুৰে চাই সেইটো কেমেৰাই আপোনালোকক দিব নোৱাৰিব আপোনালোকে পাৰিলে আহি পেলাই চেক কৰিব ইয়াৰে ভিউখিনি হয় নাই মোৰ আমি যোনটো নিজ চকুৰে ফিল কৰি আছোঁ সেইটো কেমেৰাত কেতিয়াও হেৰি নহয় ভিডিঅ'ৰে আপোনালোকৰ ফিল হ'ব নোৱাৰে আহি চাব Ain't nobody perfect. এইবোৰ হৈছে খেতি হৈছে চাওক আৰু চাওক মেঘবোৰ আছে ইমান ওচৰত মেঘ আছে কি জাগা কি এটা বেলেগ মানে একদম বেলেগতকৈ বেলেগ ফিল আহিছে তো মোৰ ভিডিঅ'ত আপোনালোকে এনেকুৱা ঠাই দেখি থাকিব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো আপকামিং ভিডিঅ'বোৰ আৰু ইয়াতকৈ আৰু মজা আহিব তথাপি এতিয়ালৈ এইটো ভিউ ধুনীয়া ইয়াৰ পৰা এইবোৰ চাগে পাহাৰৰ পৰা আহি আছে পানীবোৰ একচুৱেলি খেতিৰ কাৰণেও ভাল হৈ যায় পানীবোৰ আহায় জাগা দেখুওৱা জোৰত পৰিলোঁ এইবোৰ চাওক অৱস্থা চাওক ভৰিৰ জতাৰ অৱস্থা এতিয়া এনেকুৱাই যাব লাগিল আৰু তালৈ কি হ'ব চাওক আৰু ওচৰত আহি গ'ল একদম গছৰ কাষত তো যিমানে আগবাঢ়ি গৈ আছোঁ সিমানে মেঘ ওচৰত পাই আছোঁ বৰ্তমান আমি আহিলোঁ 16 কিলোমিটাৰ এনেকুৱা ৰাস্তা ইয়াতে আৰু ভাল ৰাস্তা নাপাওঁ আগলৈকে তো এনেকুৱা ৰাস্তাত আহিব পাৰি যদিহে ভিউজবোৰ এনেকুৱা পোৱা যায় এইখিনি জেগাত কোনেও অকলে অহাৰ চেষ্টা নকৰাই ভাল কাৰণ জেগাখিনি অলপমান ডেঞ্জাৰাছে হয় আৰু ইফালেতো ৰাতি অহাটো সম্ভৱেই নহয় ৰাতি এইফালে মেক্সিমাম 5টামান বজাৰ পিছত আৰু অহাটো আন্ধাৰ হৈ যাব আন্ধাৰ হৈ গ'লে লাইট চাইট একো নাই এই লাইটৰ তাৰেই নাই আপোনালোকে চাওক লাইনৰ কোনো ব্যৱস্থাই নাই আৰু ৰাস্তাৰো এই অৱস্থা আৰু ইফালেতো হাতী ওলায়ে তো এবাৰ মাজত যাই ইয়াৰে ভিতৰত কেনেকুৱা লাগে চাই লওঁ একদম গছবোৰ লাইনত আছে চাওক চেগুন গাড়ী নাই কি অকল চেগুনে নাই ইয়াতে বহুতবোৰ গছ আছে ইয়াতে তো মই বিমল আছে তাতে কাৰণ চাইকেল এখন থকা ৰিক্স থাকে চাওক না একদম আজি ৰাতিপুৱাই আহি পেলাই ফ্ৰেছ এটা মজা পাই আছোঁ যিটো আপোনালোকে দিনৰ টাইমত আহিলে ইমান এটা নাপাব কিন্তু আমি ৰাতিপুৱা আহি পেলাই পাইছোঁ বৰ্তমান আমি 16 কিলোমিটাৰ আহিলোঁ আৰু যাম আৰু আছে মেক্সিমাম 7-8 কিলোমিটাৰ আছে আৰু তো চাই লওক তাতে টাউন এটা আছে ঢেকীয়া আছে নাই ঢেকীয়া এই তাৰ পৰা ঢেকীয়া লগাই আহিছে ইয়াৰ নাম হ'ল ঢেকীয়া আজিৰ পৰা ঐ ঢেকীয়া ৰাস্তাৰ অৱস্থা একদমেই বেয়া আমাৰ চাইকেল এখন টেনশ্যন নাই য'তে ত'তে উঠিব একেখন কোনো প্ৰব্লেমেই নাই তো আহি পালোঁ বৰ্তমান এইফালে যাব পাৰি চানডুবি আমি চিধা আহি আছিলোঁ আমি যাম চিধা তো আপোনালোকে গমেই পাইছে যোনে যে এইফালে আহিছে গমেই পাইছে আমি ক'ত যাম আমি যাম বৰ্তমান মেঘালয় বৰ্ডাৰ পাথাৰকামা তো চানডুবিৰ ফালে যোনে অহা নাই কাৰণ বৰ্ড মাৰি থাকিব এইটোৰ পৰা আপোনালোকে ৰাইট লৈ ল'ব ইপানৰ পৰা আহিলে ৰাইট লৈ ল'ব এইফালে আমি যাম এতিয়া এইফালে মেঘালয় বৰ্ডাৰ যাব তাতে যাই দিয়ক মই যাই আছোঁ
তো মেঘ আপোনালোকে দেখি আছে যিমানে ওচৰত গৈছোঁ সিমানে কাষ চাপি আছোঁ চাই লওক মেঘ ইমান ওচৰত নদী এইবোৰ জংঘল অলপ ভয়ো লাগি আছে কাৰণ ইমান মানুহ চানুহ এনেকৈ পোৱা নাই ইয়াতে বৰ্তমান মাজে মাজে দেখোঁ কেতিয়াবা এতিয়া অলপ ৰাস্তাটো ভাল আছে বাৰু এতিয়া ৰাস্তাটো অলপমান ভাল আছে তো চাওঁ তো এবাৰ ৰাস্তাটো অলপমান ভাল আছে এইবোৰ চাওক বৰষুণ ষ্টাৰ্ট হ'ল আৰু বিজাল এতিয়া সোমাবৰ কাৰণেও জেগা নাপাম চাই লওক জোৰকৈ নাহাৰ আগতে কিমান দূৰ যাব পাৰোঁ এতিয়া আমি বৰ্তমান এণ্টাৰ কৰিলোঁ মেঘালয় পাথাৰকামা মেঘালয় বৰ্ডাৰলৈ যাই আছোঁ তো যাই থাকোঁতে আধা ৰাস্তাত বৰষুণ দি দিলে এতিয়া ইয়াতে সোমাবৰ কাৰণে আকৌ জেগাও নাই তো ভিজিয়ে যাই থাকোঁ আমাৰ জেগালৈকে বৰষুণটো নেদা হ'লে বেছি ভাল আছিল বতৰটোও ভাল আছিলে কিন্তু ৰাতিপুৱা চাই পেলাই গম পাইছিলোঁ বৰষুণ দিব বুলি নাহাৰ কাৰণে গুচি আহিলোঁ কিন্তু বৰষুণটো দিয়াই ভাল লাগিছে তো আপোনালোকে বেয়া নাপাব কাৰণ মোৰ কেমেৰাটোত পানী পৰি আছে সেইকাৰণে অলপ থোৱা হৈ গৈছে তথাপিও এনেকৈ চাই লওক আপোনালোকে চাওক ইমান বৰষুণ দিছে ইমান জেগা চাইকেল চলাই আহিছোঁ কিন্তু আমাৰ ঢেকীয়াপাত সৰি পৰা নাই ঢেকীয়াপাত চাই লওক আমাৰ গ্ৰুপৰ লগো তো এতিয়া সোমাবৰ কাৰণে আকৌ জেগা নাই এতিয়া ভিজিলোঁ আৰু বেয়াকৈ আহিল বেছি জোৰকৈ আহিলে কাৰণে মোবাইলটো সোমাব লগা হ'ল তো ভিডিঅ'টো শেষ নকৰোঁ ওলাই ভিডিঅ'টো চাব আৰু তো এতিয়া কাৰণে অলপমান অফ কৰি থ'লোঁ বৰষুণত ভিজি ইমান ৰাস্তা আহি পালোঁ এতিয়া ক'ত আহি পালোঁ আপোনালোকক দেখাই আছোঁ চাই লওক এতিয়া অলপমান গাঁও চাওঁ মুচি ল'লোঁ কাৰণ মোৰ বেগত এটা এক্সট্ৰা কাপোৰ মই লৈ আহিছিলোঁ যাতে মই গম পাইছিলোঁ যে বৰষুণ আহিব আৰু বাকী জোতাৰ পৰা পানী ওলাই আছে চাওক জোতাৰ অৱস্থা নাই তো চাই লওক আমি এতিয়া আহি পাইছোঁ ক'ত গভৰ্ণমেণ্ট অফ মেঘালয় আমি বৰ্তমান আহি পাইছোঁ মেঘালয় বৰ্ডাৰ এফালে ডাইৰেক্ট হ'ব মেঘালয় এফালে ডাইৰেক্ট আমি মেঘালয় হ'ব যদি বৰষুণ দি নাথাকিলে হয় আমি ইয়াৰ পৰা পাৰ্মিশ্যন লৈ পেলাই যাব পাৰিলোঁ হয় আপোনালোক ইয়াৰো যদি বৰষুণ নিদিলে হয় আৰু ভাল ফুটেজ আপোনালোক ভিউ চাব পাৰিলে হয় তো আজিৰ ফিলিংটো যোনটো মই আগতেও আহিছোঁ ইয়াতে কিন্তু এনেকুৱা বৰষুণ ভিজি এনেকুৱা ফিলিং লোৱা নাছিলোঁ এনেকুৱা জেগাত এনেকৈ ভিজি একবাৰ যদি আহে কিন্তু এটা ভয় লাগি আছে যদি বেমাৰ হয় আৰু সাঁচিব লাগিব কৰোণা বুলি আৰু লৈয়ে যাব তো এটা ভাল মই কাপোৰ আনিছিলোঁ মই বেগত এটা এক্সট্ৰা কাপোৰ লৈ আহিছিলোঁ তো বিমল আজি ফিলিংটো কেনেকুৱা লাগিছে আজি মানে একেবাৰে আমেজিং তো আহিছে আগতে কিন্তু এনেকুৱা ফিল লোৱা নাছিল এনেকুৱা লোৱা নাই মানে আহিছে যদিও মানে অলপমান টাইমটো যেতিয়া অলপ ৰ'দ চদ দি থাকে এনেকুৱা টাইমত আহিছিলে কিন্তু এনেকৈ বৰষুণত ভিজি এনেকুৱা ঠাণ্ডা ৱেডাৰত অহা নাছিলে তো জোতা আৰু কাপোৰৰ অৱস্থা একদমেই বেয়া তো আপোনালোকে চাব মই জোতাৰ পৰা পানী ওলাল চাওক জোতাৰ পৰা গৰম পানী ওলাই আছে এনেকুৱা অৱস্থা এনেকৈ ভিজিছোঁ তো ৰখিলে বৰষুণ এতিয়া মই অলপ কাপোৰ চাপোৰ সেইটো একদম বেয়াকৈ ভিজিছিলে তো মই অলপ কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ এইখন মাৰি ল'লোঁ কাৰণ মাস্কখনৰো অৱস্থা নাই সেইখন এতিয়া মাৰিব নোৱাৰোঁ এইখন তো এতিয়া মেঘালয়ত যাব মানে ওপৰত পাহাৰৰ ওপৰত যাব দিয়ে নে নিদিয়ে পাৰ্মিশ্যন লৈ সুধি আহোঁ যদি পাৰ্মিশ্যন দিলে তো যাওঁ যদি নিদিলে আৰু ঘৰ দেখি টাউনো হ'ব লাগিব ইমান কষ্ট কৰি আহিছোঁ বুজি পেলাই অলপমান পাৰ্মিশ্যনটো দিলে অলপ টাইমৰ কাৰণে মেক্সিমাম ধৰক আধা ঘণ্টা বা 20 মিনিটৰ কাৰণে দিলেও কথা নাছিল তো চাই লওঁ পাৰ্মিশ্যন দিয়ে নে নিদিয়ে তো সুধিলোঁ পাৰ্মিশ্যন নিদিলে কাৰণ কাৰ্ফিউ আছে কাৰ্ফিউৰ কাৰণে যাব নিদিয়ে ইয়াতে তো আজিৰ কাৰণে এইখিনিতে মানে ইয়ালৈ আহিব পাৰিলোঁ আৰু তো এইটো হ'ল মেঘালয় বৰ্ডাৰ তো আজিৰ কাৰণে ইয়ালৈ আহিলোঁ ইমান ভিজি আগত যাব দিলে ভাল আছিলে কিন্তু যাব নিদিলে তো কথা নাই বাৰু ইয়ালৈ আহিলোঁ ইয়ালৈখিনি আপোনালোকৰ ভিউখিনি ভালেই আছিলে আপোনালোকে চাইছে তো এতিয়া আৰু ঘৰমুৱা দোকানখনত নুখুলে ইমান মাতিলোঁ
শুনা নাপালে ভোক লাগিছে কিবা খাবও লাগিছিল কিন্তু কি কৰিব আৰু যাব নিদিলে বাই বাই মেঘালয়া বাই বাই মেঘালয়া সি ইউ সুন তো ঘূৰিলোঁ এতিয়া যাওঁ ঘৰলৈ চাই দিয়ক অলপমান গছ 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 তো আহোঁতে এইবোৰ ফুটেজ ল'ব নাপালোঁ যদি বৰষুণ দি থাকোঁতেও ল'ব পাৰিলোঁ হয় ভাল আছিলে তাতে ৰিম'টটো আছে তাতে খুৰীতে মাছ মাৰি আছে মাজে মাজে ভুল হৈ যায় কথা নাই এইটো তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবোৰৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে এতিয়া বাই লগ পাম নেক্সট ব্লগত বাই বাই